এইফালে চাওক আমাৰ পথাৰ মানে ধান কাটিছে এইফালে দেখিছে নহয় ধুনীয়াকৈ ধান কাটি মানে আলিত থৈ দিছে এইফালে শুকাবলৈ অলপ আৰু সন্ধিয়া হ'বলৈ হ'ল তথা সন্ধিয়া হ'বলৈ হ'ল আৰু মানে ৰাস্তাৰ ফালে ওলাই আহিছোঁ এনেই আপোনালোকক আমাৰ মানে ধাননি পথাৰখন দেখাই দিছোঁ আৰু ধুনীয়াকৈ দেখাম এতিয়া ৰখি লওঁ হেল্ল' বন্ধুসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি মানে ঘৰত এনেই আছোঁ যেতিয়া নেকি ব্লগটো আৰম্ভ কৰি দিছোঁ আৰম্ভ কৰা অলপ দেৰিয়ে হৈছে আৰু একো নাই আপোনালোকক আজি মই কি দেখাম বাৰু তাকে ভাবি পোৱা নাই তথাপিও ব্লগটো আৰম্ভ কৰি দিছোঁ কিন্তু চাই যাব মই কি দেখাওঁ ধুনীয়াকৈ আপোনালোকক কিবা কিবি দেখাবলৈ চেষ্টা কৰিম আৰু মোৰ ব্লগটোত যোনবিলাক মানুহ নতুনকৈ আহিছে মানে বহুত মানুহে মানে মোৰ ব্লগটোৰ ভিডিঅ'বিলাক চাইছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই চেনেলটো অলপ বেয়া লাগিছে আৰু সেইকাৰণে মানে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছোঁ যোনে যোনে মোৰ ব্লগটোৰ মোৰ ভিডিঅ'বিলাক প্ৰথম চাই সিহঁতে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তাকে আশা কৰিছোঁ আৰু অলপ সহায় কৰি দিয়ক মই 1K ছাবস্ক্ৰাইবাৰ যেনে তেনে কৰোঁ বুলি ভাবিছোঁ আৰু আপোনালোকে সহায় কৰক যাতে মই 1K ছাবস্ক্ৰাইবাৰ সোনকালে কৰিব পাৰোঁ আৰু আজি কি দেখাই থাকক আপোনালোকে চাই থাকিব ধুনীয়াকৈ চাওক মানুহজনে মানে তাঁত লগাইছে এইফালে গামোচা লগাইছে ধুনীয়াকৈ এইফালে দেখিছেনে মানে ক'লে গ'ল জানো এতিয়া দোকান গ'ল নেকি সেইকাৰণে মানে ইয়াত কোনো নাই এতিয়া এইফালে গামোচা লগাইছে আৰু মানে চাওক কিমান ধুনীয়াকৈ মানুহজনে মানে গামোচা ববলৈ শিকা বেছি দিন হোৱা নাই মানে সি যেতিয়া মই বিয়া পাতিছিলোঁ তেতিয়া মানে সেইবিলাক একো ব'ব নাজানিছিলে এতিয়া জাষ্ট শিকা বেছি দিন হোৱা নাই নতুনকৈ শিকিছে আৰু ফুল চুল অলপ ভালকৈ বাচিব নাজানে ওচৰৰ বোৱাৰী এজনী আছে সি শিকাই দিয়ে অলপ পাৰিছেগৈ আৰু এতিয়া ধুনীয়াকৈ বৈছে আপোনালোকে দেখিছেই ইমানখিনি এইখিনি বাৰু ধুনীয়াকৈ পাৰে এতিয়া অকল ফুলটো বচাত অলপ প্ৰব্লেম হৈ আছে সেইখিনিও পাৰিবগৈ লাহে লাহে আহিব বিহুত আহিলে দিম আপোনালোকক মানুহজনে বোৱা গামোচা কোনে কোনে আহিব আৰু সকলোকে এতিয়াই মাতি থৈছোঁ বিহুলৈ আহি যাব তেতিয়া মানে ধুনীয়াকৈ এতিয়া গামোচা বৈ থাকিব এতিয়া এইখিনি শেষ হোৱাৰ পিছত আৰু লগাব গতিকে বহুত হৈ যাবতো বিহুততো কাৰোবাক দিবই লাগিব গতিকে আহিব আপোনালোককো দিম যোনে যোনে আহে চাই থাকক ভিডিঅ'টো আৰু কিবা কিবি দেখাই আছোঁ আপোনালোক এইফালে একদম মজা আছে চাইকেল উলিয়াই লৈছোঁ আজি চাইকেলত মানে ৰিংকহঁতৰ ঘৰফালে যাওঁ এপাক বহুত দিন চাইকেল চলোৱা নাই বাইক পাই পিনি চাইকেলত পাহৰি গৈছিলোঁ সেইকাৰণে মানে চাইকেলখন লৈ ধুনীয়াকৈ ওলাইছোঁ আৰু এনেই আৰু ৰিংকহঁতৰ ঘৰফালে ওলাই যাওঁ ধুনীয়াকৈ চাইকেল চলোৱাও নাই বহুত দিন সেইকাৰণে চলালে ভাল বুলি কয় আৰু বন্ধুসকল ৰাস্তা চাওক না আমাৰ গাঁৱৰ মানে ৰাস্তা এতিয়াও মানে এনেকুৱা অৱস্থা একদম চাইকেল চলাবলৈ অলপ দিগদাৰ হৈ যায় দেখিছে নহয় কেনেকুৱা ৰাস্তা উপায় নাই কি কৰিব এনেকৈ থাকিবলগীয়া হৈছে আৰু কেতিয়া বনিব আৰু এবছৰ বনিব বুলি কোৱা শুনিছোঁ কি হয় নাজানো গৈ আছোঁ ৰিংকহঁতৰ ফালে এটা মজা আছে ৰিংকহঁতৰ ফালে গৈ আছোঁ ৰাস্তা বেয়া মানে ৰিংকহঁতৰ ফালে গৈ আছোঁ মজা আছে ৰাস্তা বেয়া একদম ভিডিঅ'টো পূৰা হিলিছে ফাইনেলি মানে এইফালে ৰিংকহঁতৰ ঘৰ পাই গ'লোহি ধুনীয়াকৈ ৰিংকু ক'লৈ গ'ল জানো মোৰ বাইকখন পাৰ্কিং কৰি লওঁ ধুনীয়াকৈ মজা আছে পাৰ্কিং কৰি ল'লোঁ ইয়াত তাৰপিছত ৰিংকুক মাতি আছোঁ ঘৰত আহিলেও হয় ৰিংকু নাই মানে এইফালে আলিফালে ওলাই গৈছে বুলি কৈছে বেছি দিন নাই হোৱা বুলি কৈছে 2 মিনিটমান হৈছে বুলি কৈছে মই সোমাই আছোঁ আৰু সি ওলাই গৈছে মানে লগে নাপালোঁ নহয় এতিয়া যাওঁ আগফালে ৰিংকু আৰু প্ৰণৱহঁতৰ ঘৰত মানে বহি আছে মই ঘৰত বিচাৰি পেলাই ক'ত লগ পাওঁ এইফালে এজনী বৌ এইফালে প্ৰণৱ এইটো ৰিংকু এইটো ভাই ক'ত যা এইফালে লগ পাই গ'লোঁ ই পূৰা মানে ফোনত বিজি আজি মানে আমাক কিবা খোৱাৰ কথা আছিলে খুৱাই নাই নোখোৱাই আকৌ এতিয়া পূৰা ফোনত বিজি হৈ আছে মানে প্ৰণৱক লগ পাই পিনি এইফালে এজনী বৌ এজনী পাৰ হৈছে দেই ধুনীয়া বৌ
মোক এটা দুখ আৰু মানে মই চাইকেলখন লৈ আহিছিলোঁ সিহঁতি বাইক লৈ আহিছে দুইটা আগত গ'ল মই গৈ আছোঁ আৰু পিছে পিছে অকলে অকলে চাই থাকক ভিডিঅ'টো মজা আছে আৰু আমাৰ গাঁও চাওকচোন ধুনীয়াকৈ ধান কেনেকুৱা ধুনীয়া হৈছে মানে এইডোখৰ সৰু আৰু ডাঙৰ পথাৰখনলৈ নাই যোৱা এইডোখৰ দেখিছে ন আলি কিনাৰত ইমান ধুনীয়াকৈ ধান পূৰা ধুনীয়া হৈছে সেইফালে আছে বহুত দেখিছে নাই ৰিংকু সিহঁতি মানে দোকানত আহি ৰখালেহি কি খুৱাব এতিয়া দোকানত আছে ধুনীয়াকৈ বোলে দোকানত ৰখি লৈছোঁ অলপ কি খুৱাই তাকে চাওঁ ঐ ভাই কিবা এটা খুৱাবি দেই চাওক আমাৰ পথাৰ মানে ধান কাটিছে এইফালে দেখিছে নহয় ধুনীয়াকৈ ধান কাটি মানে আলিত থৈ দিছে এইফালে শুকাবলৈ অলপ আৰু সন্ধিয়া হ'বলৈ হ'ল সন্ধিয়া হ'বলৈ হ'ল আৰু মানে ৰাস্তাৰ ফালে ওলাই আহিছোঁ এনেই আপোনালোকক আমাৰ মানে ধাননি পথাৰখন দেখাই দিছোঁ আৰু ধুনীয়াকৈ দেখাম এতিয়া ৰখি লওঁ সন্ধিয়া হৈ গ'ল আজি মানে ভিডিঅ'টো বনাওঁতে দেখিছে নহয় ভালকৈ মানে দেখাবলৈ নোৱাৰিলোঁ তাৰ এইফালে বেলি ডুবিলে আৰু কুঁৱলীও মাৰিছে অলপ বোলে চাওক গোটেই আমাৰ মানে এখনে ধাননি পথাৰ আমাৰ ধানখিনি ইয়াতে আছে এইফালে কিছুমান ক'ৰবাত জেগাত পকিছে কেনেকুৱা লাগিছে ক'ব এতিয়া সন্ধিয়া সময় কেনেকুৱা লাগিছে ক'ব এনেকুৱা সন্ধিয়া সময় বা ৰাতিপুৱা মানে এনেকুৱা পথাৰৰ মাজত মানে আহি বহুত ভাল লাগে আৰু ৰাতিপুৱা বহুত ভাল লাগে আৰু মানে আহি এতিয়া মানে কেঁচা ধানৰ যিটো এটা গোন্ধ ওলায় কেঁচা ধানৰ পৰা সেইটো মানে পূৰা মানে কি বুলি ক'ব লাগিব আৰু এতিয়া মানে কেঁচা ধানৰ যিটো গোন্ধ মানে সেইটো পোৱা যায় বহুত ভাল লাগে সেইকাৰণে সেইটো মানে গাঁৱত থকা মানুহবিলাকে গম পাব যোনবিলাকে টাউনত থাকে সিহঁতে গম নাপাব বাৰু যোনবিলাক গাঁৱৰ পৰিৱেশত থাকে তেওঁলোকে মানে ধানৰ যিটো গোন্ধ নহয় বহুত ভাল লাগে এতিয়া মানে কি বুলি ক'ম আৰু এতিয়া একদম মনটো ফ্ৰেছ লাগিছে ধুনীয়া ঠাণ্ডা হাৱা মাৰিছে আৰু কিনো ক'ম আজি মানে ব্লগটো আৰম্ভ কৰি বহুত দেৰি হ'ল সেইকাৰণে আপোনালোকক মানে ধুনীয়াকৈ মই পথাৰখন দেখাব নোৱাৰিলোঁ আৰু ভিডিঅ'টো মানে আজি ইমানখিনিতে মই সমাপ্ত কৰি দিওঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একদম ভুলতো নাপাহৰিব সৰুকৈ বনালোঁ যদিও অলপ মৰম দিব আৰু আজিলৈ তাকে সামৰি দিছোঁ বাই বাই মোৰ মানে এতিয়া চাইকেলখন লৈ ধুনীয়াকৈ অকলে যাওঁগৈ আৰু ৰিংকু সিহঁতি মানে দোকানতে ৰখি থাকিলে মই ভাবিলোঁ কি আপোনালোকক পথাৰখনে এপাক দেখাই দিওঁ গতিকে আহি দিলোঁ গতিকে বাই বাই